সিলভাৰ জুবিলি সেলিব্রেশন কমিটির তরফর পৰা আমার এইবার ব্যালেন্স গোল্ড কাপ বড়োলেণ্ডৰ রূপালী জয়ন্তী 25 বড়োলেণ্ড ব্যালেন্স গোল্ড কাপৰ আমাৰ সিলভাৰ জুবিলি আৰু এই সিলভাৰ জুবিলিত আমি কমিটিৰ লগতে ডিমাকুচি বাসী ৰাইজে উলাহ মালহেৰে আমাৰ এই 25 বছৰীয়া রূপালী জয়ন্তী আমি ফুটবলখন খুব সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমি উঠি পৰি লাগিছোঁ আৰু ইতিমধ্যে আমাৰ সকলোখিনি সম্পূৰ্ণ হৈছে। আমাৰ টিমখিনি সম্পূৰ্ণ হৈ গ'ল। 12টা টিম আমি আনিছোঁ, তাৰে 6টা অসমৰ আৰু 6টা বাহিৰৰ পৰা আহিছে আৰু আমি গোটেইখিনি কামেই সম্পূৰ্ণ কৰিছোঁ আৰু আমাৰ তাৰিখটো হৈছে 13 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আৰু 12টা টিমৰ নামকেইটা মই আপোনালোকক কৈ দিছোঁ। ৰেলৱে FC কলকাতা, ইউনাইটেড ছিকিম FC সেইটো ছিকিম, অইল ইণ্ডিয়া FC দুলিয়াজান, গৰ্জিয়ান FC কালিম্পং, ওদালগুৰি FC ওদালগুৰি, অৰ্গেন ক্লাব ডিমাকুচি, নৰ্থ ইষ্ট ইউনাইটেড FC গুৱাহাটী, কিশোৰ ক্লাব উৰিষ্যা, লাবন SC শ্বিলং, SS ৰাইনডাংগা শিলিগুৰি, ইউনাইটেড চিৰাংদুৱাৰ FC চিৰাং, উৰ্চু ক্লাব ডিমাকুচি। এই 12টা টিমৰ জৰিয়তে আমাৰ এইবাৰৰ খেলখন অনুষ্ঠিত হ'ব আৰু আমি এই খেলখন অলপ আটক ধুনীয়া কৰিবৰ কাৰণে যিহেতু আমাৰ 25 বছৰীয়া এইখন খেল পবিত্ৰ শ্বহীদৰ স্মৃতিত এই খেলখন আমি পাতি আহিছোঁ আৰু প্ৰত্যেকবাৰে আমি ৰাইজৰ সহায় সহযোগ পাওঁ, সঁহাৰি পাওঁ আৰু এইবাৰো আমি পাইছোঁ আৰু যোৱাবাৰৰ অন্যবাৰতকৈ আমাৰ এইবাৰৰ বাজেটটো অলপ বেছি, প্ৰায় 30-35 লাখ টকাৰ আমি বাজেট কৰিছোঁ, অনুমানিক আমাৰ বাজেট আৰু তাতকৈ হয়তো অলপ কমো খৰচ হ'ব পাৰে, বেছিও খৰচ হ'ব পাৰে। ৰাইজে সঁহাৰি জনাইছে, BTC চৰকাৰৰ পৰা আমি সঁহাৰি পাইছোঁ, অসম চৰকাৰৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা আমি সঁহাৰি পাইছোঁ, তেখেতসকলেও সঁহাৰি জনাইছে। মুঠতে সৰ্বাংগ সুন্দৰ এখন আমি খেল ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমি ৰাইজৰ সহায় সহযোগত নিশ্চয় সফল হ'ম বুলি ভাবিছোঁ। আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'বলৈ গৈ আছে। এতিয়া আমাৰ ফিল্ডত চাব কমিটিয়ে প্ৰায় আমাৰ 11জন সদস্যৰে গঠিত এই কমিটিখন, প্ৰতিটো চাব কমিটিয়ে দিনে ৰাতিয়ে চেষ্টা কৰি তেওঁলোকে কামবিলাক আগবঢ়াই লৈ গৈ আছে। ফিল্ডত আমাৰ দৰ্শকৰ কাৰণে বহাৰ কাৰণে যি ব্যৱস্থা, এই ব্যৱস্থা আমাৰ কেন্দ্ৰীয় চাব কমিটিয়ে তেওঁলোকে কৰি আছে আৰু কালচাৰেল চাব কমিটি আমাৰ আছে। তেওঁলোকে হ'ল আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ, যি আমাৰ বড়ো, অসমীয়া, নেপালী, বঙালী, আদিবাসী সকলো সম্প্ৰদায়ৰ সকলো জাতি জনগোষ্ঠীৰ ইয়াত আমাৰ প্ৰথম দিনাৰ পৰা শেষলৈকে আমাৰ প্ৰতিটো মানে খেলৰ আগত আমি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কলা সংস্কৃতিৰ সাংস্কৃতিক প্ৰদৰ্শন ইয়াত আমি ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে আমাৰ ব্যৱস্থা মানে হৈ আছে, সাংস্কৃতিক মানে সম্পাদক তথা ছাত্ৰ মিডিয়াৰ মানে কাম কৰি আছে আৰু ইতিমধ্যে এই ব্যালেন্স গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট সিলভাৰ জুবিলি হৈ মানে এটি মানে থিম ছং আমাৰ টুৰ্ণামেণ্ট কমিটিৰ পৰা আমাৰ চেয়াৰমেন গুৰুশংকৰ ডাঙৰীয়া তেখেতে ৰচনা কৰিছে আৰু ইয়াত খুব সুন্দৰকৈ আমাৰ মানে ইয়াৰে স্থানীয় এজন শিল্পী ফুকন বড়ো ডাঙৰীয়া তেখেতে ইয়াত কণ্ঠদান দিছে। গতিকে ইয়াৰ সুন্দৰ এটি গীত আমি পাইছোঁ। গতিকে ইয়াৰ এই থিম ছঙৰ এটি নৃত্য খুব সুন্দৰকৈ এতিয়া প্ৰেক্টিচ চলি আছে, আখৰা চলি আছে। এতিয়া আমি প্ৰথম দিনাখনে আমাৰ যি কাৰ্যসূচী থাকিব, প্ৰথম দিনাখন আমাৰ ফ্লেগ হোষ্টিং প্ৰথম 12টা বজাত, তাৰপিছত আমাৰ শ্বহীদসকলৰ মাল্যাৰ্পণ, তাৰপিছত আমাৰ শ্বহীদসকলক সন্মান কৰি পেলাই তেওঁলোকক আদৰণি জনোৱা বা সম্ভাষণ জনোৱা এই কাৰ্যসূচী থাকিব। তাৰপিছত বিভিন্ন বাৰে বৰণীয়া সংস্কৃতি ইয়াত প্ৰদৰ্শন হ'ব। তাৰপিছতে আমাৰ 3টা বজাত মানে আমাৰ যি প্ৰথম উদ্বোধনী খেল এয়া আমাৰ অনুষ্ঠিত হ'ব আৰু এয়া BTCৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আহি আমাৰ এই প্ৰথম উদ্বোধনী খেলখন তেখেতে উন্মোচন কৰি দিব। তাৰ প্ৰজনৰ পিছত আমাৰ যি মানে চিলভাৰ জুবিলি চেলিব্ৰেশ্যন, এয়া মানে
কাৰ্যসূচী এটা আমি ৰাখিছোঁ। তাত ষ্টেজ প্ৰগ্ৰাম হ'ব। আমাৰ অসমৰে বিশেষ মানে গায়ক গায়িকা তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে ভাল এটা সাংস্কৃতিক বাৰেবৰণীয়া সংস্কৃতি সন্ধিয়া আমি সকলোৱে ইয়াত উপভোগ কৰিব পাৰিছোঁ। তাৰপিছত নেক্সট ডে'ৰ পৰা আমাৰ ক্ৰমান্বয়ে 3টা বজাৰ লগে লগে আমাৰ প্ৰতিটো খেল আমাৰ হৈ গৈ থাকিব। তাৰপিছত ফাইনেল 25 ছেপ্টেম্বৰ দিনাখন তাত আমাৰ তেনেকৈ বিভিন্ন বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান থাকিব। তাৰপিছত আপোনাৰ যি ফাইনেল গেম উদ্বোধনী এয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে অহাৰ এটা সম্ভাৱনাই আছে। তাৰপিছত আমাৰ ৰাতি আকৌ পুনৰ সাংস্কৃতিক সন্ধিয়া আমাৰ তাত আমাৰ বলিউডৰ ভাল এজন গায়ক আমন্ত্ৰণ কৰিব বিচাৰিছোঁ। ইতিমধ্যে যোগাযোগ হৈ আছে। যদি ইয়াত সম্ভৱ হয় এটা ভাল এটা অনুষ্ঠান লাষ্ট উপভোগ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আমাৰ সকলো কমিটিয়ে সহায় সহযোগ কৰি পেলাই কাম কৰি আছে। অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল বা শুভাকাংক্ষীসকল বা ইয়াত কৰ্মচাৰী বা আমাৰ কণ্ট্ৰেক্টৰ বিজনেছমেন ৱেল উইজাৰ সকলোৱে ইয়াত আমাক সহায় কৰিছে। তেখেতসকলক আমি ধন্যবাদ দিছোঁ। বিশেষ কৰি আমাৰ স্মল গুৱাজ এছ'চিয়েশ্যন বা গুৱাজখিনিক আমি বিশেষভাৱে ধন্যবাদ দিছোঁ যে তেওঁলোকে আমাক বিশেষভাৱে আৰ্থিক বা তেনেকুৱা ফিজিকেলি আহি তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে টুৰ্ণামেণ্ট কমিটিৰ হৈ অশেষ ধন্যবাদ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি টুৰ্ণামেণ্ট কমিটিৰ তৰফৰ পৰা আমাৰ সকলো ৰাইজক আমাৰ BTC অসমৰ বা গোটেই ভাৰতবৰ্ষৰে সকলো ৰাইজ যেন আহি পেলাই আমাৰ এই এটা বৃহৎ মানে অনুষ্ঠানেই ক'ব লাগিব, এটা ফেষ্টিভেল নিচিনা হৈ গৈছে আমাৰ দেখা গৈছে। গতিকে এই বিশেষ ইমান এটা গুৰুত্বপূৰ্ণ এটা মানে অনুষ্ঠানটি ফুটবল মেচটি যেন সকলোৱে আহি পেলাই ইয়াত উপভোগ কৰে আৰু শান্তি সম্প্ৰীতি বজাই ৰখাত সকলোৱে যেন সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে আমাৰ যিখিনি জনপ্ৰতিনিধি আছে BTC বা অসমৰ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে যেন আহি পেলাই উৎসাহ উদ্দীপনা তথা সকলো আমাক কমিটিক এটা সাহস দিয়া তাৰ কাৰণে অনুৰোধ জনাইছোঁ।